এইজনে হৈছে ৰাহুল, এইজনে হৈছে আমাৰ আত্মা, ৰঙালীৰ আত্মা, অসমৰ আত্মা। ৰাহুলক আদৰণি জনাইছোঁ। লাষ্ট দুমাহ মই ৰাহুল হৈ আছোঁ। আগৰ পৰিচয়টো নাই মোৰ এতিয়া। আৰু ৰঙালী আজি স্পেচিয়েল অকেজনত এটা স্পেচিয়েল কাম কৰিবলৈ আহিছোঁ। সকলৰ কাৰণে এটা শুভবাৰ্তা, এটা সুন্দৰ কামৰ এটা জয়যাত্ৰাৰ এটা অংশীদাৰ হিচাপে শ্যামকানুক ধন্যবাদ জনাইছোঁ সকলোকে। আৰু মই অলমষ্ট দুমাহ এনেকৈ থাকি নিজকে আজিকালি অন্ধ যেনেই লাগে। চ' এনিৱে চিনেমা শেষ হৈছে, লাহেকৈ শেষ হ'লেই আৰু তাৰপিছত আকৌ ভালকৈ চাবলৈ পাম যেন আশা কৰিছোঁ। থেংক ইউ। বাকীখিনি ৰাহুলে আগবঢ়াই লৈ যাব। ৰাহুল, মোক আচলতে পৰহিয়ে গান গাবলৈ মাতিছিলে ইয়ালৈ। তাৰপিছত অকণমান কিবা খেলি মেলি পালোঁ, গেটবিলাক চব তলা মৰা, কিবা খং উঠিলে গেটখনত গৰু এটা মাৰি পেলাই মই ঘূৰি গুচি গ'লোঁ, নাগালোঁ। চ' আৰু চিনেমাখনত মোৰ কেৰেক্টাৰটো তেনেকুৱাই। সি অন্ধ যদিও হি ইজ এগ্ৰেছিভ, হি ইজ এক্সেণ্ট্ৰিক। আৰু আমাৰ ৰাহুল গৌতম শৰ্মাই ষ্টৰিটো মোৰ স্ক্ৰীন প্লে সি লিখিছে। আৰু সি বদমাছে কি কৰিছে, মই জীৱনত বহুত ঘটনা ঘটাইছোঁ, কিবা কিবি সেইবোৰ চব লিখি দিছে চিনেমাখনত। চ' চালে মোক দেখা যেন লাগিব, খালি অন্ধ দেখিব। তাৰপিছত অকণমান কিবা খেলি মেলি পালোঁ, গেটবিলাক চব তলা মৰা, কিবা খং উঠিলে গেটখনত গৰু এটা মাৰি পেলাই মই ঘূৰি গুচি গ'লোঁ, নাগালোঁ। চ' আৰু চিনেমাখনত মোৰ কেৰেক্টাৰটো তেনেকুৱাই। সি অন্ধ যদিও হি ইজ এগ্ৰেছিভ, হি ইজ এক্সেণ্ট্ৰিক। আৰু আমাৰ ৰাহুল গৌতম শৰ্মাই ষ্টৰিটো মোৰ স্ক্ৰীন প্লে সি লিখিছে। আৰু সি বদমাছে কি কৰিছে, মই জীৱনত বহুত ঘটনা ঘটাইছোঁ, কিবা কিবি সেইবোৰ চব লিখি দিছে চিনেমাখনত। চ' চালে মোক দেখা যেন লাগিব, খালি অন্ধ দেখিব। এইখনত এনেকৈ ওলাইছোঁ। আৰু মই এইখনত মই ব্লাইণ্ড আচলতে, মই অন্ধ হৈ ওলাম। চ' সেইটো ৰূপ আৰু বেলেগ, খালি ষ্টেজত সেইটো কৰিবলৈ অকণমান দিগদাৰ। তথাপি আজি আমি প্ৰথম পোষ্টাৰ ৰিলিজ কৰিছোঁ ৰঙালী ফেষ্টিভেলত। আৰু এইটো আমাৰ কাৰণে এটা ভাল এটা প্লেটফৰ্ম ৰঙালী লগত 9 বছৰ মই লাগি আছোঁ। চ' সকলোৱে ছেপ্টেম্বৰত ৰিলিজ কৰিম, সকলোৱে চাব ৰবিনালে। অসমৰ প্ৰথম কমপ্লিটলি মিউজিকেল চিনেমা, কোনো কৰা নাই এতিয়ালৈকে, এইখন মই কৰিছোঁ। সকলোকে আহ্বান জনাইছোঁ ৰবিনালে চাবলৈ। মই আছোঁ এতিয়া, মই চাম এতিয়া। মই নাজানো দেই, এইটো কাইলৈ দিব লাগিব লিষ্টটো। মই লিষ্ট পোৱাই নাই এতিয়ালৈকে, মই প্ৰিপেয়াৰ হোৱা নাই।